নমস্কাৰ বন্ধুসকল এইটো সেন্টেন্সৰ 6 নম্বৰ ভিডিও ইয়াৰ আগত 5টা ভিডিওত আমি সেন্টেন্সৰ বিভিন্ন ভাগ সম্পৰ্কে আলোচনা কৰিছো আমি ইতিমধ্যে গম পাইছো যে সেন্টেন্স দুই ধৰণে ভাগ কৰা হৈছে অৰ্থ অনুসৰি সেন্টেন্স আৰু বাক্যৰ গঠন অনুসৰি সেন্টেন্স এটা অৰ্থ অনুসৰি সেন্টেন্সক 5 ভাগত ভাগ কৰা হৈছে হেকিটা হৈছে assertive sentence interrogative sentence imperative sentence optative sentence আৰু exclamatory sentence আৰু ঠিক তেনেকুৱা কৈ গঠন অনুসৰি সেন্টেন্সক 3 ভাগত ভাগ কৰা হৈছে sentences according to pattern number 1 simple sentence মানে সৰল বাক্য বা সহজ বাক্য নাম্বার 2 কমপ্লেক্স সেন্টেন্স মানে জটিল বাক্য বা টান বাক্য আৰু নাম্বার 3 কম্পাউন্ড সেন্টেন্স মানে হৈছে যৌগিক বাক্য আমি আজিৰ এই ভিডিওতে আলোচনা কৰিম সিম্পল সেন্টেন্স সম্পৰ্কে এটা সিম্পল সেন্টেন্স কাক কয় যে সিম্পল সেন্টেন্স মানে হৈছে সৰল বাক্য যি সেন্টেন্সত মাত্ৰ এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকে তাক সিম্পল সেন্টেন্স বুলি কয় অৰ্থাৎ সিম্পল সেন্টেন্স হ'বলৈ হলে মাত্ৰ কি থাকিব লাগিব এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব যেটোৱে সম্পূৰ্ণ স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিব পাৰে যেটো অংশই সম্পূৰ্ণ স্বাধীনভাৱে নিজে অৰ্থ প্ৰকাশ কৰিব পাৰে এটা ক্লজ মানে কি এটা ক্লজত কি থাকে এটা সাবজেক্ট থাকে আৰু এটা প্ৰেডিকেট থাকে অসমীয়াত আমি উদ্দেশ্য আৰু বিধেয় বুলি কওঁ এটা প্ৰেডিকেটত কি থাকে এটা ভাৰ্ব থাকে আৰু অবজেক্ট বা অন্যান্য থাকে ইন্ডিপেন্ডেন্ট ক্লজত কি থাকিব সাবজেক্ট থাকিব মানে কৰ্তা বা উদ্দেশ্য তাৰপিছত প্ৰেডিকেট বিধেয়ত কি থাকিব এটা ফাইনিট ভাৰ্ব থাকিব সমাপিকা ক্ৰিয়া যেটো ক্ৰিয়াই কি কৰে সম্পূৰ্ণ স্বাধীনভাৱে সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে তাৰ লগত অবজেক্ট বা অন্যান্য থাকিব পাৰে সাবজেক্ট প্লাস ফাইনিট ভাৰ্ব প্লাস অবজেক্ট যদি থাকে তেতিয়া হলে এই বাক্যটো এটা সিম্পল সেন্টেন্স কেতিয়াবা সাবজেক্ট প্লাস ভার্ব থাকিব ফাইনিট ভার্ব অবজেক্ট নাথাকিব পাৰে বা অন্যান্য নাথাকিব পাৰে তে ফৰ এক্সাম্পল এ নম্বৰ দে প্লেড দা মেচ ইয়েষ্টাৰডে তেওঁলোকে কালি খেলখন খেলিছিল এটা এই বাক্যটোৱে কি কৰিছে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে ইয়াত আৰু বাক্যটোৰ কোনো অৰ্থ আধৰুৱা হৈ থকা নাই গতিকে এইটো এটা সিম্পল সেন্টেন্স ইয়াত কি আছে এটা সাবজেক্ট আছে আৰু এটা ফাইনিট ভার্ব আছে তাৰ পিছত অবজেক্ট আছে গতিকে এইটো এটা সিম্পল সেন্টেন্স বি নম্বৰ আই ডোন্ট নো হিম মই তেওঁক নাজানো এই বাক্যটো এটা সম্পূৰ্ণ স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰিছে এইটো এটা সিম্পল সেন্টেন্স ইয়াত সাবজেক্ট আছে আৰু ইয়াত ভাৰ্ব আছে কি এইটো এটা গ্ৰুপ ভাৰ্ব হৈ আছে ডোন্ট নো নিগেটিভ সেন্টেন্সত আছে তাৰ পিছত হিম অবজেক্ট মই তেওঁক নাজানো সি নম্বৰ বাক্য সি ইজ ক্ৰাইং নাও তাই এতিয়া কান্দি আছে ইয়াত সি টু সাবজেক্ট ইজ অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্ব আছে ক্ৰাইং নাও তো এটা টাইম ফ্ৰেজ সি ইজ ক্ৰাইং নাও তাই এতিয়া কান্দি আছে ইয়াত কি আছে এই গুটেইখিনি ভাৰ্বৰ অংশ ডি নম্বৰ আৰ ইউ বিজি নাও তুমি এতিয়া ব্যস্ত নে এই বাক্যটো কিন্তু এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে তুমি এতিয়া ব্যস্ত নে বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে এটা প্ৰশ্নবোধক অংশ ইন্টাৰগেটিভৰ এটো সিম্পল সেন্টেন্স ঠিক তেনেকুৱা কৈ ই নম্বৰ হি ওয়ার্কস হার্ড তেও কঠোৰ পৰিশ্ৰম কৰে ইয়াতো সাবজেক্ট আছে হি ওয়ার্কস টু হল ভার্ব এফ নম্বৰ হি হ্যাজ এ বাইসাইকেল ইয়াত সাবজেক্ট আছে হি হ্যাজ আছে ভার্ব ইয়াত অক্সিলাৰি ভার্ব মেইন ভার্ব হিচাপে ব্যৱহাৰ হৈছে জি নম্বৰ আই ক্যান্ট বিলিভ ইট মই ইয়াক বিশ্বাস কৰিব নোৱাৰো ইয়াতো কিন্তু অৰ্থ আধৰু হৈ থকা নাই সাবজেক্ট এইটো হল ভার্ব গ্ৰুপ অফ ভার্ব এতিয়া ইয়াত সাবজেক্টটো কেতিয়াবা ডাবলও থাকিব পাৰে যেনে ৰমেন এণ্ড বলেন when they are yesterday গতিকে ৰমেন আৰু বলেন কালি তালৈ গৈছিল তেনেকুৱা সাবজেক্টও থাকিব পাৰে গতিকে তেনেকুৱা বাক্যও একোটা সিম্পল সেন্টেন্স হয় গতিকে মনত ৰাখিব যে এটা সিম্পল সেন্টেন্স হ'বলৈ হলে হি প্ৰথমতে কি হ'ব লাগে যে হি এটা ইন্ডিপেন্ডেন্ট ক্লজ হ'ব লাগে অৰ্থাৎ এটা সাবজেক্ট থাকিব লাগিব আৰু তাৰ পিছত এটা ফাইনিট ভাৰ্ব থাকিব লগত অবজেক্ট থাকিব পাৰে বা নাথাকিব পাৰে গতিকে আজি আমি সিম্পল সেন্টেন্স সম্পৰ্কে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওত কমপ্লেক্স সেন্টেন্স আৰু কম্পাউন্ড সেন্টেন্স সম্পৰ্কে আলোচনা কৰিম আজিৰ ভিডিওটো কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম